নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যোৱা দুদিন আগতে মই ইম্পৰ্টেণ্ট ডেটছৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ। ফাৰ্ষ্ট পাৰ্টটো, আজি ছেকেণ্ড পাৰ্টটো লৈ আহিছোঁ। আৰু আপোনালোকৰ যিটো এক্সাম আহি আছে অনাগত দিনত, GTPGT এক্সাম, তাৰ কাৰণে এইখিনি মানে যিখিনি মই দিছোঁ ডেট, ইম্পৰ্টেণ্ট ডেটছ, সেইখিনি বহুতেই ইম্পৰ্টেণ্ট। আপোনালোকে নোট ডাউন কৰি যাব, যদি কিবা নাজানা আপোনালোকে ইয়াতে পায়। চ' অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথম আমি আলোচনা কৰিম ৰাইনো ডে। চ' ৰাইনো ডে আমাৰ পালন কৰে 22 ছেপ্টেম্বৰ। ইম্পৰ্টেণ্ট হয়। অসম পুলিচ ডে উদযাপন কৰা হয় 1 অক্টোবৰ। এছাম ৰাইফলছ ডে এইটো পালন কৰা হয় 24 মাৰ্চ। নেশ্যনেল ছায়েন্স ডে এইটো 28 ফেব্ৰুৱাৰীত পালন কৰা হয়। ইণ্ডিয়ান নেভি ডে এইটো আমাৰ পালন কৰা হয় 4 ডিচেম্বৰ। নেশ্যনেল ভোটাৰ্ছ ডে 25 জানুৱাৰী, 25 জানুৱাৰীত পালন কৰা হয়। ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে এইটো পালন কৰা হয় 5 জুন, বিশ্ব পৰিৱেশ দিৱস। নেক্সট আহিল ৱৰ্ল্ড হেল্থ ডে, বিশ্ব স্বাস্থ্য দিৱস, এইটো পালন কৰা হয় 7 এপ্ৰিল। নেশ্যনেল ইউনিটি ডে এইটো দিৱস পালন কৰা হয় 31 অক্টোবৰ। স্বাধীনতা দিৱস এইটো পালন কৰা হয় 5 নৱেম্বৰ। কাৰ্গিল বিজয় দিৱস এইটো 26 জুলাইত পালন কৰা হয়। হিন্দী দিৱস 14 ছেপ্টেম্বৰ। গান্ধী জয়ন্তী আপোনালোক সকলোৱে জানে 2 অক্টোবৰ। নেশ্যনেল ইউথ ডে এইটো দিৱস পালন কৰা হয় 12 জানুৱাৰী। আজিলৈ এইখিনি আছিল, আৰু অনাগত দিনত মই পাৰিলে আপোনালোকক ডেইলি ভিডিঅ' দিব ট্ৰাই কৰিম। এইটো যিটো চিৰিজ ষ্টাৰ্ট কৰিছোঁ মই, এছাম এণ্ড ইটছ পিপল বুলি। চ' ভালেখিনি নম্বৰ যিহেতু ইয়াৰ পৰা আহিব, আপোনালোকে ইয়াতে জিকেৰ পাৰ্টটো গোটেইখিনি ইয়াতে কমপ্লিট কৰিম বুলি মই ভাবিছোঁ। কণ্টিনিউ ভিডিঅ' দিম, আপোনালোকে টাচত থাকিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। লগতে কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা পালে। থেংক ইউ।